2025 বৰ্ষত বৈদিক জ্যোতিষশাস্ত্ৰৰ মতে নতুন বছৰত ৰাশিৰ পৰিৱৰ্তনৰ সমান্তৰালকৈ বহু গ্ৰহেই এটা বা আন ৰাশিৰ ওপৰত নিজৰ শুভ দৃষ্টি নিক্ষেপ কৰিছে, যাৰ বাবে কিছুমান শুভ আৰু অশুভ যুগৰ সৃষ্টি হৈছে। এনেদৰে চন্দ্ৰক আটাইতকৈ বেগেৰে গতি কৰা গ্ৰহ বুলি গণ্য কৰা হয়। এনে অৱস্থাত তেওঁ প্ৰায় 1.5-2 দিন এটা ৰাশিত থাকে। আপোনালোকক কওঁ যে 2025 বৰ্ষত নৱবৰ্ষৰ প্ৰথম দিনা অৰ্থাৎ 1 জানুৱাৰীত চন্দ্ৰ মকৰ ৰাশিত প্ৰৱেশ কৰিছে। চন্দ্ৰ মকৰ ৰাশিত থকাৰ বাবে এই ৰাশিৰ সপ্তম স্থানত গ্ৰহসমূহৰ সেনাপতি মংগল গ্ৰহ অৱস্থিত। এনে পৰিস্থিতিত ধন যুগ নামৰ ৰাজযোগৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিত কিছুমান ৰাশিৰ লোকে বহু উপকাৰ লাভ কৰিব পাৰে। নতুন বছৰত ধন যুগ গঠনৰ বাবে কোনবোৰ ৰাশিয়ে ভাল ফল লাভ কৰিব পাৰিব আপোনালোকক আজি তাৰ বিষয়ে অৱগত কৰিম। নমস্কাৰ, মই বাস্তৱনাথ স্বাগতম জনাইছোঁ আপোনালোকক ইউবি মটিভেশ্যন অসমৰ পুনৰ এটি নতুন ৰাশিফল ভিডিঅ'ৰ মাজলৈ। প্ৰথমতে আপোনালোকক ক'বলৈ লৈছোঁ বৃষ ৰাশিৰ বিষয়ে। এই ৰাশিৰ লোকসকলৰ বাবে ধন যুগ অতি উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। দীৰ্ঘদিন ধৰি বাকী থকা কাম আকৌ এবাৰ আৰম্ভ হ'ব পাৰে। কিছুদিন ধৰি চলি থকা সমস্যাবোৰ হয়তো এতিয়া অন্ত পৰিব। ইয়াৰ লগতে কৰ্মক্ষেত্ৰতো বহু সুবিধা লাভ কৰিব পাৰি। আপোনাৰ কামৰ শলাগ লোৱা হ'ব। ইয়াৰ দ্বাৰা আপুনি আপোনাৰ কামৰ জৰিয়তে প্ৰতিটো ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে। আপোনাৰ পৰিকল্পিত কামবোৰ প্ৰসন্ন কৰিব পাৰি। এই যোগাসন ছাত্ৰ ছাত্ৰীৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। আপোনাৰ সংগীৰ সৈতে ভাল সময় পাৰ কৰিব পাৰে। এইবাৰ আপোনালোকক কম বৃশ্চিক ৰাশিৰ বিষয়ে। এই ৰাশিৰ লোকসকলৰ বাবে 2025 চনৰ নতুন বছৰটো অতি বিশেষ হ'বলৈ গৈ আছে। আপুনি হয়তো আপোনাৰ কৰ্মক্ষেত্ৰত বহু সফলতা লাভ কৰিব পাৰে। আপোনাৰ কষ্ট আৰু সংগ্ৰামৰ ফল নিশ্চয় পাব। নিয়োজিত লোকে নতুন সুযোগ পাব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰতো বিপুল লাভৰ সম্ভাৱনা আছে। পদোন্নতিৰ লগে লগে দৰমহা বৃদ্ধি পাব পাৰে। পৰিয়ালৰ সৈতে ভাল সময় পাৰ কৰিব, অৰ্থাৎ আৰ্থিক লাভৰ সম্ভাৱনাও আছে। এইবাৰ আপোনালোকক ক'বলৈ লৈছোঁ ধনুৰাশিৰ বিষয়ে। ধনুৰাশিৰ লোকসকলৰ বাবে নতুন বছৰটো অতি বিশেষ হ'বলৈ গৈ আছে। আপোনাৰ কৰ্মক্ষেত্ৰৰ কথা ক'লে উচ্চ বিষয়াসকলে আপোনাৰ কামত সুখী হ'ব পাৰে। এনে পৰিস্থিতিত বনাছো পাব পাৰে। আদালতত গোচৰতো সফলতা লাভ কৰিব পাৰে। ইয়াৰ লগতে আপোনাৰ আকাংক্ষিত স্থানলৈও ট্ৰেন্সফাৰ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন বছৰটো বহুত ভাল হ'বলৈ গৈ আছে। পৰিয়ালৰ সৈতে ভাল সময় পাৰ কৰিব। আত্মবিশ্বাস দ্ৰুতগতিত বৃদ্ধি পাবলৈ গৈ আছে। ইয়াৰ লগতে পৰিয়ালৰ সৈতে ভাল সময় পাৰ কৰিব। বিবাহিত জীৱনত সুখ থাকিব। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। যদি ভাল লাগিল তেন্তে লাইক এটা কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আৰু এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব, যাতে আমি দিয়া এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে সকলোতকৈ আগেই উপভোগ কৰিব পাৰে। ধন্যবাদ।